ৰাম মন্দিৰৰ ৰেলীত আক্ৰমণকাৰীৰ ঘৰত চলিল বুলডোজাৰ এফালৰ পৰা ভাঙি দিয়া হৈছে আক্ৰমণকাৰীৰ ঘৰ তাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 13 জনকৈ লোকক দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া বুলডোজাৰ চলিছে সেই আক্ৰমণকাৰীৰ বাসগৃহৰ ওপৰত দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে মীৰা ৰোডৰ দৃশ্য যি আক্ৰমণকাৰী আছিলে তেওঁলোকৰ ঘৰ বাছি উলিয়াইছে আৰক্ষী আৰু সেই ঘৰৰ ওপৰত বুলডোজাৰ চলাই এতিয়া সেই ঘৰ ভাঙি দিছে মীৰা ৰোডৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আক্ৰমণকাৰীৰ বাসগৃহ এতিয়া ভাঙি দিলে প্ৰশাসনে ৰাম মন্দিৰৰ ৰেলীৰ ওপৰত আক্ৰমণ চলাইছিলে আৰু তাৰ পিছতে এই পৰিস্থিতি আৰক্ষীয়ে 13 জনকৈ লোকক বিচাৰি গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু এনেদৰে বুলডোজাৰ চলাই যি আক্ৰমণকাৰীৰ বাসগৃহ আছিলে সেই বাসগৃহ এতিয়া ভাঙি চুৰমাৰ কৰিলে এফালৰ পৰা ভাঙি দিয়া হ'ল আক্ৰমণকাৰীৰ ঘৰ মুম্বাইত ৰাম মন্দিৰ উদ্বোধনক লৈ এক ৰেলী ওলোৱা হৈছিলে আৰু সেই ৰেলী ওলোৱাৰ দিনা আক্ৰমণ চলিছিলে আক্ৰমণকাৰীৰ ওপৰত এতিয়া আৰক্ষীয়ে একশ্যন লৈছে আৰু আক্ৰমণকাৰীৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি দিছে তাৰ লগতে 13 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে এয়া মুম্বাই মীৰা ৰোডৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো য'ত আক্ৰমণকাৰীৰ ঘৰ ইটোৰ পিছত সিটো আৰক্ষীয়ে বুলডোজাৰৰ জৰিয়তে ভাঙিবলৈ ধৰিছে আৰু আক্ৰমণকাৰীৰ 13 জনকৈ আক্ৰমণকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে এয়া হৈছে মীৰা ৰোডৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে মুম্বাইত ৰাম মন্দিৰ উদ্বোধনক লৈ যি ৰেলী ওলোৱা হৈছিলে সেই ৰেলীত আচলতে আক্ৰমণ চলাইছিলে অপ্ৰতীকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে তাৰ পিছতে আৰক্ষীয়ে এতিয়া একশ্যন লৈছে 13 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে তাৰ লগতে যিসকল আক্ৰমণকাৰীয়ে সেই ৰেলীত আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে সেই আক্ৰমণকাৰীৰ বাসগৃহ এনেদৰে বুলডোজাৰ চলাই ইটোৰ পিছত সিটো ভাঙি দিছে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই